বৰ্তমান বিহুৰ বতৰ চাৰিওপিনে এতিয়া ঢোল পেপাৰ মাত সেয়েহে আপোনালোককো লৈ যাব ওলাইছোঁ এখনি কৰ্মশালালৈ আমাৰ ঘৰৰ ওচৰতে হৈ আছে এখনি বিহু কৰ্মশালা যোনখন আয়োজন কৰিছে পম্পী বাই আহকচোন আপোনালোকক সকলোকে লৈ যাওঁ কৰ্মশালাখনি পম্পী ডান্স একাডেমীৰ উদ্যোগত হৈ আছে আৰু এইখন অনুষ্ঠিত হৈ আছে সৰভোগৰ কালী মন্দিৰ প্ৰাংগণত ইয়াত বহুত গৰাকী বিহুৱতী একেলগে পৰিৱেশন কৰি আছে শিকি আছে বিহুখনি তেওঁলোকে নাচিবলৈ চেষ্টা কৰি আছে সেইকাৰণে আপোনালোককো মই দেখুৱাবলৈ বিচাৰিছিলোঁ যে চাওকচোন আমাৰ ইয়াত কৰ্মশালাবোৰ কেনেকৈ হয় আৰু এয়া আজি আমাৰ মাজত উপস্থিত আছিলে অতিথি প্ৰশিক্ষক সম্ৰাজ্ঞী সীতাৰাণী হাজৰিকা বাইদেউ ইমান ধুনীয়াকৈ আজি সৰভোগলৈ মাতি আনিছে ইমানখিনি বাৰু সন্মান দিছে ইমান সন্মানৰ মই যোগ্য হওঁনে নহয় মই নাজানো তথাপিও ইমানখিনি তেওঁলোকে মোক মৰম দিছে সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পম্পী ডান্স একাডেমীত আজি মই দেখিছোঁ যে ইমানখিনি ল'ৰা ছোৱালী বিহু শিকিবলৈ বিশেষকৈ ছোৱালী ল'ৰা বাৰু চবেই আহিছে গোটেই ইমানখিনি দেখি মোৰ ভাল লাগিছে মই দেখিছোঁ যে সৰভোগ অঞ্চলতো যথেষ্ট বিহু শিকিবলৈ আগ্ৰহী ল'ৰা ছোৱালী যথেষ্ট আছে নহয় কাৰণ আমাৰ বিহুটোতো অসমীয়াৰ নিজৰ সম্পত্তি হয়নে নহয় হয়নে আৰু তোমালোকক এগৰাকী বিহুৱতী হৈ যদি ঢোলৰ মাত শুনি ৰৈ থাকিব পাৰিছোঁ তেতিয়াহ'লেতো আৰু কথাই নাই নিশ্চয় নোৱাৰোঁ সেইকাৰণে অকণমান নাচি দিছোঁ গাইজ আমাৰ কৰ্মশালা আছিলে পম্পী ডান্স একাডেমী উদ্যোগত হোৱা সৰ্বত গমটো পাইছে চবেই চাগে কালী মন্দিৰত কৰ্মশালা চলি আছে আৰু আজি 4 নম্বৰ দিন হয় আমাৰ আজি কোন উপস্থিত আছিল আজি আছিল আমাৰ সীতাৰাণী বাইদেউ আছিলে মানে এদিনৰ কাৰণে আহিছে হ'লেও মানে বহুতখিনি শিকাই দিলে বহুত ধুনীয়াকৈ শিকাইছে যিখিনি শিকাইছে আৰু কালি থাকিব তাৰপিছত পৰহি শেষ চাগে গতিকে আৰু শেষত এয়া ছাত্ৰ ছাত্ৰীসকলে অকণমান মৰম যাচিব বিচাৰিছিলে সীতা বাইদেউক ওচৰতে পাই তাৰপিছতে মৰম যাচা হোৱাৰ পিছত শেষৰ পৰ্যায়ত সীতা বাই আমাৰ অকণমান বিহুনাম গাই দিছে শেষৰ বেলাত গতিকে এই ভিডিঅ'টো এইখিনিতে শেষ কৰিব ওলাইছোঁ যদি চাই ভাল পালে নিশ্চয়কৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই বাই